আজি মই বনাবলৈ লৈছোঁ পনীৰৰ বাবে লৈছোঁ কাজি নেমুৰ ৰস, গাখীৰ, গৰু গাখীৰ আৰু এখন বগা কটন কাপোৰ। গাখীৰখিনি প্ৰথমে আমি এখন কেৰাহীত উতলাই ল'ম। এতিয়া আমি নেমু পানীখিনি তাত দি দিম, কাজি নেমুৰ যিখিনি ৰস উলিয়াই থৈছিলোঁ। লাহে লাহে গাখীৰখিনি ফাটিবলৈ আৰম্ভ কৰিছে, দেখিছেনে? কটন কাপোৰখনত ভালদৰে চাকি ল'ম। এতিয়া আমি অলপ ঠাণ্ডা পানী ঢালি দিম যাতে নেমু টেঙা ভাৱটো নাইকিয়া হয়। এতিয়া আমি পনীৰখিনি এখন প্লেটত এটা গধুৰ বস্তুৰে হেঁচা দি অলপ সময়ৰ বাবে ৰাখি থ'ম। যাতে পনীৰখিনি টান হয়, কাটিবলৈ ভাল হয়। পনীৰখিনি হেঁচা দিবৰ বাবে মই এটা পটাগুটি ব্যৱহাৰ কৰিছোঁ। অলপ সময় ৰখাৰ পাছত পনীৰখিনি সুন্দৰকৈ টান হৈ গ'ল। এতিয়া আমি এইখিনি কাটিম। মোৰ পনীৰ ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰতে এনেদৰে তৈয়াৰ কৰি খাই চাবচোন। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।